प्रधानमंत्री आवास योजना ग्रामीण न'नि मुङाव रां होनो हायैनि सान्दुं अखायाव माइ गायनानै होनांनायनि अजद दैखांदों मुलाम्फागिरिया। तार पेक रुइसिलु पेक रुवाते मत पैसा पाम जाबाय लागबो आनबा कारणे दुदिन तिनदिन गेसिलो पिছত हि पूजार মাজত দিছে কি পইচা দিলেও কইছে বলে পয়সা কি আগতে কইছে না নালাগে বলে হি মোর 1000 টাকা রাখি দিছি। गडेश्वराव प्रधानमंत्री आवास योजना ग्रामीण न'नि मुङाव जाख्ल'नाय सोमजिदों। रां होआब्ला मोननो हाया प्रधानमंत्री आवास योजना ग्रामीण न'नि किस्तिनि रांखौ मुलाम्फागिरिया। बे जाथाया गडेश्वराव जौगाखां मावख'नि बेन्दोंआव थानाय गबसरा बिसिडिसिनि हाजलपारा गामियाव सोमजिदों। बीजेपीनि मावथि डिजेन सामद्रायनि सायाव अजद दैखांदों। प्रधानमंत्री आवास योजना ग्रामीण न' मुलाम्फागिरि बिश्वजित बिश्वास मुंनिफ्राय 2500 रां लानायनि मुङाव डिजेन सामद्रायनि सायाव मुलाम्फागिरिया फोरमायनाय बादिब्ला गिबियाव 1000 रां आरो नैथि खेबाव जब कार्ड डिमान्डनि मुङाव 1500 रां लानायनि गोख्रों अजद दैखांदों। আগতে পিছত আগতে কইছি পয়সা কিটা নালাগে কই আছে তুমি দুকিয়া মানুহ তোমার পয়সা কিটা নালাগে এনেকাই পাবা। পিছত ছমাহ পিছত আর কি দিছি গট্টু পরে আগতে তো পয়সা কিটা নিয়া নাই পিছত ইয়ে কৰি আছে তার পেক রুইছিল পেক রুয়াতে মই তো পয়সা পাম যাবাই লাগবো আনবা কারণে দুদিন তিনদিন গেছিল পিছত হি পূজার মাজত দিছে আর কি পয়সা দিলেও কইছে বলে পয়সা কিটা আগতে কইছে না নালাগে বলে হি মোর 1000 টাকা রাখি দিছি। আর ওই যে জব কার্ডের পয়সা কিটা 500 টাকা লাগে তার পরে 500 টাকা আগতে দিয়া না কইছে বলে জব কার্ডের পয়সা পালে পয়সা দিম। তাহলে এই যে পেট্রোয়ার পয়সাটো জব কার্ডের পয়সাও রাখছি আর ওই যে গড়ের পয়সাও রাখছি 1000 টাকা আর জব কার্ডের 500 টাকা রাখছি 1500 হয়েছে। পরে আরও কই আছে এই জব কার্ডের তো পয়সা সময় নাই পরে আরও 1000 টাকা লাগে পিছত আরও 1000 টাকা দিছো। এইটো জব কার্ড বলে কিবা হওয়া নাই সময় নাই কিবা একটা ভুল আছে কারণে এইটো বলে সংশোধন করে দিব তার আরও 1000 টাকা লাগে। ডিজাইনক নিছি ডিজাইন ডিজাইন কি মজুমদার সমদ্দার ডিজাইন সমদ্দার 2500 টাকা লইছি ঘৰৰ নামতে। কি কয় এতিয়া যিখিনি পইচা সময় নাই সেইখিনি কি কয় সেইখিনি কৈ আছে এতিয়া যদি নাপায় পিছত নাপায় আর কি টাইম গেলে পিছত না নহমায় এইটো নিচে জব কার্ডের পয়সা আর ঘরের পয়সা 1 বছর হয়েছে যাবার পূজাতে নিছি দুর্গা পূজার মাজত নিছি আর এতিয়া আর 2 মাহ হল 2 মাহ পিছ আগতে আর 1000 টাকা নিছি 2500 টাকা। জব কার্ডৰ টকা কিমান পালা? জব কাৰ্ডৰ পইচা পোৱা নাই এতিয়ালৈকে পোৱা নাই জব কাৰ্ডৰ পইচা পোৱা নাই কমাই দিম বুলি ঘৰ পাইছোঁ পাৱাৰ পিছত ই কৈছে মানে জব কাৰ্ডৰ পইচাটো পোৱা নাই মোৰ ঘৰটো কমপ্লিট হোৱা নাই মই কৈছোঁ মোৰ হাজাৰ ডিজাইন সমদ্দাৰ 50 টাকা নিছি এবাৰ কৈছে তোমাৰতো আগত তোমাৰ জব কাৰ্ডৰ পইচা সোমাৰ পিছত পইচাটো দিম সি কৈছে আগত দিব লাগে 15 টাকা তেওঁ কৈছে আগত না মোৰ হাতত নাই কয় না তুমি আগত দিব লাগিব নাহিলে সোমাব পইচাটো ঠিক আছে মই দিলোঁ 15 টাকা সি নিলা নিয়াৰ পিছত এইবিলাক 2 মাহ হৈ গ'লে পইচাও নহ'লে মই মোবাইল চালোঁ মোবাইল মই নাজানো মোবাইল বিষয়ে মই নাজানো মোবাইল টিপা নাজানো মই মোবাইল চালোঁ মই পইচাটো সোমোৱা নাই মই উঠাই খাই দিছি। মই একচুৱেলি প্ৰথমতে আমি আপোনালোকক নমস্কাৰ জনাইছোঁ। মই অকল বিটেক চিটি ষ্টুডেণ্ট ইউনিয়ন চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট যে আপুনি যিটো কথা কৈছে হয় যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো ঘৰ দিছে সেই ঘৰটোৰ নামত আমি এই অঞ্চলত দেখা পাইছোঁ বিভিন্ন ধৰণৰ খেলিমেলি হৈছে। এইকেইটা ঘৰৰ নামত কাৰোবাৰ পৰা জব কাৰ্ডৰ নামত মই গম পোৱা মতে যে 2000 3000 1000 এনেকৈ টকা লোৱা আমি গম পাইছোঁ। তে আপোনালোকৰ মাধ্যমে মই চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ বিষয় অনুৰোধ জনাব বিচাৰিছোঁ এইটোৰ ওপৰত এটা তদন্ত হ'ব লাগে আৰু তদন্ত কৰি যিসকল ব্যক্তিয়ে কাৰণ দুখীয়া মানুহৰ পৰা যি ধৰণে যিটো ঘৰত টকা দিলে 1,30,000কে এইটোতো সম্পূৰ্ণ এটা ঘৰ নহয়
তাৰ মাজতে যদি জব কাৰ্ডৰ নামত বা বিভিন্ন ক্ষেত্ৰত যদি পইচা দিব লগা হয় তে মানুহটো কেনেকৈ ঘৰটো কমপ্লিট কৰিব। আজি মই যে ঘৰত উপস্থিত হৈ আছোঁ এই ঘৰৰ বিশ্ব বিশ্বাস, তেখেতে এজন দুখীয়া দৰিদ্ৰ ল'ৰা, আমাৰ 19 জাতিৰ ল'ৰা। তেখেতৰ নামত যিটো ঘৰ আহিছে সেই ঘৰটো যিহেতু ঘৰটো কমপ্লিট কৰিছে আৰু তেওঁ যিটো মই শুনামতে যে যিটো জব কাৰ্ডৰ পইচা 21,000 টকা পাব লাগিছিল সেই টকাটো আজিলৈকে পোৱা নাই। আৰু গম পোৱা মতে এজন ব্যক্তিয়ে বিজেপিৰ এজন নেতা বুলি কয় তেখেতে, সেইজন ব্যক্তিয়ে এই ঘৰৰ নামত সেইজন ল'ৰাৰ পৰা প্ৰায় 2500 টকা ইতিমধ্যে লৈ গৈছে, কিন্তু আজিলৈকে সেই জব কাৰ্ডৰ পইচাটো কিনি মোকলাই দিব পৰা নাই। সেইকাৰণে যিটো টকাটো তেওঁ পালে হয় ইতিমধ্যে তেওঁৰ তাৰমানে কি ঘৰৰ টিন পাত লগাব পৰা অৱস্থা এটা হ'লে হয়। তো সেইকাৰণে কালি বিশ্ব নহয় এনেকুৱা আৰু বহু ব্যক্তি হাজলপৰাৰ বা এই গপচা বিচিটি যে বিভিন্ন ব্যক্তিৰ পৰা এনেকুৱা এটা চক্ৰ, এটা দুষ্ট চক্ৰই এনেকুৱা পইচা লোৱা আমি গম পাইছোঁ। আৰু সেইটো আপোনালোকৰ চেনেলৰ মাধ্যমত দি আমি সংগঠন হিচাপে এটা দাবী জনাইছোঁ যাতে ব্লকৰ হওক বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে এইটোৰ এটা তদন্ত হ'ব লাগে আৰু তদন্ত কৰি উচিত শাস্তি দিয়াৰ এটা ব্যৱস্থা কৰিব লাগে।